नंदू हॉस्पिटल के सामने खड़े होकर फूफू कर रहा है। बीवी बीमार है, अंदर है। क्या हुआ भाभी को? वही औरतों वाली बीमारी। खर्चा इतना। सिगरेट कितने की? 10 रुपए की। 10 रुपए की। और जेब में कितनी पड़ी? एक और है। मरने के लिए तेरे पास पैसे हैं, लेकिन बीवी को मौत से बचाने के लिए पैसे नहीं है। क्या बक रहा है? ये देख, मौत लिखी है इस पे, मौत। और ये सैनिटरी पैड पे जिंदगी। हंस मत। 2 सिगरेट के पैसे से भाभी को ऐसी खतरनाक बीमारी जो महावरी के वक्त गंदा कपड़ा इस्तेमाल करने से हो सकती है, उससे बचा सकता है। और सिगरेट ना पीने से अपने आप को भी खतरनाक बीमारी से बचा सकता है। यानी कि मौत के पैसे से 2 जिंदगी खरीद सकता है तू, एक अपनी और एक अपनी बीवी की। सोच अब हंस। हीरोगिरी ये पीने में नहीं है, ये देने में है। দাদা মানে মোৰ লগৰটো কালি এক্সিডেণ্ট হৈ গ'ল, অলপ পইচা দিব পাৰিবা নেকি? আৰে তুমি সুধি লোৱা নাই, এই মোৰ লগতে আছেতো। নাই ৰ'বা ৰ'বা, ওলাই গ'ল অলপমান। মই সঁচা কৈছোঁ দেউতা, প্লিজ 5,000 টকা এটা পঠাই দিয়া না। অনলি 5,000 প্লিজ পে' কৰি দিয়া না, প্লিজ দেউতা। ঠিক আছে দেউতা, দিবা। থেংক ইউ দেউতা, লাভ ইউ, বাই। চাল্লা ইমান দেৰি কৰিছে ল'ৰাই। আবে কি মানে সময় মূল্য বুজি নাপাওঁ নেকি? ইমান দেৰি হৈ গ'ল। চলাওঁতে কিমান টাইম লাগে জান তই? হা, বাপেৰে পইচা দিলে? 5,000 ৰুপিজ ফোন পে' কৰি দিলে। বাপেৰে কি কৈছিলে? মই কৈছোঁ যে মোৰ লগৰ মৃদুল যে তাৰ এক্সিডেণ্ট হৈছে, সেইকাৰণে মোক পইচা অলপ লাগে। কি মক্কেল বে, সেইকাৰণে ৰাতিপুৱা মোৰ এনেকুৱা হৈছে। চাহ কি হ'ল মোৰ এতিয়া? পইচাখিনিতো পালোঁ ন, খাবতো পাবি ন তই এতিয়া। ল তই মোবাইলটো অন কৰ, মই তোক এতিয়াই ট্ৰান্সফাৰ কৰি আছোঁ। ফোনপে' কৰি দিবি ন? নাম্বাৰটো দে এতিয়া। লৈ ল। গৈছেনে চা? আহি গ'ল। কেছবেক পালি 2 টকা। আমি ভাই 5,000 টকা দি 2 টকা পালোঁ, কি লাভ হ'ল? ইফালে মোৰ নেটখিনিও গ'ল। তথাপিও ভাবে শুন, মোৰ দেউতাই ফোন কৰিলে তোৰ এক্সিডেণ্ট হোৱা বুলি কবি, লগতে তোৰ এখন ভৰি ভাঙা বুলি কবি। এটা কাম কৰ, তই আড্ডালৈ যা, মই তাত যাই আছোঁ। তই বেছি দেৰি নকৰিবি হা। শুন, মোক কিন্তু পুৰা ফুল পাৱাৰৰ মাল লাগিব। হ'ব দে, পূৰা হাই মাল আহি কিন্তু। 5,000ৰ কথা আছে, বাই। দে বাই। 5,000।
কি তোৰ লগত এটা ইম্পৰ্টেণ্ট কথা আছে কি কথা তই কথাটো শুনি পেলাই চখ নাখাবি কিবা কথা চুবকটো জানই আমাৰ পৰা ভাল বন্ধু ঠিক মাৰিব লাগে কি ইমান ভয় খাব নালাগে তোৰ একাউণ্টত মই 50,000 এতিয়া লৈ মই ট্ৰান্সফাৰ কৰি দিছোঁ তো কথাটো যাতে বাহিৰত লিক নহয় বুজিছ তই যিটো প্লেন কৰিছিলোঁ সেইটো মতে যাতে কিবা এটা ছাৰপ্ৰাইজ দিব তই মোক ছাৰপ্ৰাইজ দিবি ভাই মই ছাৰপ্ৰাইজ দিম আজি তোক তই জিন্দগী মনত ৰাখিবি সঁচাই নেকি তোৰ কিবা কাম আছিলে যে ৰ তয়ো ৰ নাই ছাৰপ্ৰাইজটো চাই যা যাবি বাকী খবৰ চবৰটো ভালেই ন একদম ভাল এই গাৰ্লফ্ৰেণ্ডটোৰ কথাই ভাবি থাকোঁ এনি টাইম এটা কাম কৰ তোৰ ছাৰপ্ৰাইজটো চাবি চাম ৰ মই এটা ফ্লেগ এটা লৈ এই ৰ শুনচোন যাবি ছাৰপ্ৰাইজটো চাই যা নে কি কৰ দেখা जाने नहीं देंगे तुझे जाने तुझे देंगे नहीं चाहे तुझको रब बुला ले हम न रब से डरने वाले
পইচা কেতিয়া দিবি দাদা মোক মাফ কৰি দিলে মই এমাহ ভিতৰতে দিব পাৰিম দাদা আজিয়ে লাগিব দাদা মই আজি দিব নোৱাৰিম দাদা মাৰিয়া দাদা মোক মাফ কৰি দিয়ক দাদা নামাৰিবা মোক দাদা बॉस अपना फोन आई थे हेलो हेलो হেল্ল' মৃদুল ক'ত আছ এটা ভাল মক্কেল পাইছোঁ বহুত টকা বাচিব উঠাই দিওঁ ব'ল তই বাহৰ তলা লাগে এতিয়া গৈছোঁ আবে ভাই সাহেব মই য'ত মালটো বেছি পাম মই তাতেই যাম কিমান লাগে কিমান লাগে দিব পাৰিব তই দিব পাৰিবি ঠিক আছে তহঁতে যা এতিয়া মই এটা কথা আছে আবে তোৰ লগত মোৰ কি দুশ্মনী আছিল বে ইমান ডাঙৰ ঢকা এটা কৰিলি তই মোৰ লগত ধোখা কি ক'লি ধোখা শব্দটো এইখিনি মানে তাৰ আঁৰত কিমান ৰহস্য আছে জানো সেইটো অকল মই জানো বুজিছ তই জানিব বিচাৰিছ ন ইয়াৰ ৰহস্য কি আছে 5 বছৰ আগত ইমান দেৰি হ'ল কিবা কাম এটাত বিজি আছিলোঁ আৰু এয়া ধুব এয়া স্মৃতি আৰু এয়া স্মৃতি এয়া ধুব মোৰ এটা কল আহিছে তহঁতে কথা পাতিবি ঐ চৰি হা তহঁতে হ'ল ন চিনাকি হোৱা এই মানে কিবা এটা কাৰণে ফোন মাৰিছিলোঁ
তো যাই থাকো বল যাবি বল যোৱাই নাই। আৰু তুমি যাবা ৰাতি ফোন কৰি যাবা তো বাই বাই হা হেল্ল' অঁ কোৱা আজি ক'ৰবাত ফুৰিব যাওঁ ব'লা যদি মৃদুলে গম পায় এইবোৰ মই মেনেজ কৰি ল'ম দিয়া ঠিক আছে তুমি ওলাই থাকা মই গৈ আছোঁ অঁ ঠিক আছে হ'ব দিয়া বাই ধ্ৰুৱই ফোন কৰিম ক'লে এতিয়ালৈ কৰা নাই কেছটো কি তাক ফোনে এটা কৰি চাওঁ নেকি The person you are trying to call is currently busy. আকৌ এবাৰ কৰি চাওঁ ৰ The person you are trying to call is currently busy. আৰে ফোনটো কাটি আছে বাৰ বাৰ কি হৈছে বাদ দিয়া স্মৃতিকে ফোন কৰি চাওঁ The person you are trying to call is currently busy. Busy in a world that needs no buffering. চা তই ইমান ডাঙৰ এটা প্ৰতিশোধ লোৱাৰ আগত তই মোক একবাৰ ক'ব লাগিছিল যে তই তাইক বহুত ভাল পাওঁ মই সঁচা কৈছোঁ মই তোৰ বাবে তাইক এৰি দিলোঁ হয় কিন্তু তই আজি মোৰ লগত ইমান ডাঙৰ এটা প্ৰতিশোধ ল'ব নালাগিছিল আচলতে সঁচা কথাটো কি জান ভুল কাৰ জান ভুল তাই যে তই থাকোঁতে তাই মোক ল'ব আহিছিলে আৰু তই এজনী ছোৱালীৰ কাৰণে তই মোক এনেকুৱা কৰিলি তেনেকুৱা কৰিব নালাগিছিল আৰু শুন মই এইটো কথাও জানিছিলোঁ যে তই মোক ড্ৰাগছ দি কেনে তই ড্ৰাগছ লোৱা নাছিলি শুন ভাল পোৱা কেতিয়াও বন্ধুতকৈ ডাঙৰ হ'ব নোৱাৰে চা ভাই মোক ক্ষমা কৰি বুজিছ মই এজনী সাধাৰণ ছোৱালী মানে তোৰ মোৰ এক পুৰণি বন্ধুত্ব হেৰুৱালোঁ আৰু শুন আজি আৰু এটা কথা গম পালোঁ যে বন্ধুত্বই ভাল পোৱা কেতিয়াও ডাঙৰ আৰু মোক মাফ কৰি হ'ব তই মোক মাফ কৰিব নালাগে মই তোৰ বন্ধু আগতেও আছিলোঁ এতিয়াও আছোঁ আৰু আগলৈও থাকিম তই মোৰ লগত প্ৰতিশোধ ল'ব পাৰ কিন্তু মই তোৰ লগত কেতিয়াও প্ৰতিশোধ নলওঁ বুজিছ তো আজিৰ পৰা আৰু আমি আগলৈ মনলে